নমস্কাৰ মই আস্থা মোৰ চেনেল তিতা মিঠা জলাকে হলে আপোনালোক সকলোকে মই স্বাগতম জনাইছো আজি মই এই লকডাউন সময়ছোৱাত এখন বিললৈ আহিছো তাত বহুতো মহিলা হাঁহি ধেমালি ফূৰ্তিৰে মাছ ধৰি আছে আৰু মহিলাসকলে মাছ ধৰিলে কেনেকৈ ফূৰ্তি কৰে আপোনালোক সকলোৱে জানেই নহয় আপোনালোকৰ আগত নকলে হ'ব আহকচোন তেখেতসকলৰ মনৰ কথা জানো আৰু তেখেতসকলৰ লগত দুআষাৰমান কথা পাতো নমস্কাৰ বাইদেউ নমস্কাৰ মাছ মাৰিছে মাছ মাৰা দেখিছাই দেখোন মাছ মাৰিছো আৰু মাছ পাইছে নাই পাইছো আৰু এতিয়া লকডাউন হৈ আছে আপোনালোকে ঘৰত থাকিব লাগে আৰু মাছ ধৰিব আহিছে যে আমি দুখীয়া মানুহ মাছ নধৰিলে আমি আৰু ক'ৰ পৰা খাম আৰু মাছটো বেচি কিনেহে আমি পইচা পাম তেনেকেহে খাব লাগিব আৰু আজিকালি হাজিৰাও নাপায় না নিজে ঘৰতে থাকিব লাগিলে আৰু কোনেকে খামনো আমি খাব কাৰণেতো আৰু কষ্ট কৰিবই লাগিব না এইটো কাৰণে আৰু ঈশ্বৰে কৈছে না চুৰ কৰি খাব মানা কৰিছে কাম কৰি খাব মান দিছে এইটো কাৰণে আৰু আমি চুৰ কৰি নাখাওঁ কাৰণে আৰু আমি কষ্ট কৰি খাওঁ ঈশ্বৰে বেয়া পোৱা কামটো আমি নকৰোঁ নহয় আপোনালোক বহুত মহিলা আছে নেকি আহোঁতে বহুতে আহিছিলোঁ আৰু এতিয়া আৰু যাওঁতে চববিলাক ফালা চিৰা হৈ গ'লো আৰু মোৰ আহোঁতে দেৰি হ'ল আৰু টিভি চাই আছিলোঁ আৰু টিভিতে কিবা প্ৰগ্ৰাম এটা হৈ আছিলে ডাঙৰ ডাঙৰ দতৰা লৈ কিনে গান গাই আছিলে এইটোকে চাই আছিলোঁ আৰু বাইদেউ সেইটো দতৰা বুলি নকয় সেইটো গীটাৰ বুলি কয় আমি গীটাৰ এইবিলাক নাজানো না আকৌ দেখোন কিবা তিনটা ঢোল লগা বজাইছে এইবিলাক আৰু আমি নাজানো না আকৌ কিবা চেৰু পাঁচটা লগা বজাইছে ড্ৰাম বুলি কয় বোলে বাইদেউ আপোনাৰ এইটো ভুল হৈছে এইটো ড্ৰাম বুলি নকয় এইটো ড্ৰাম ছেট বুলি কয় নাজানো আৰু যি হ'লে আৰু আমি গাঁৱলীয়া মানুহ আৰু এইবিলাকৰ আৰু কথানো কি বুজি পাম আৰু আমি বিলত কি মাছ আছে বাৰু বাইদেউ পুঠি মাছ পায় টিংৰা মাছ বৰালি মাছ এইবিলাকে পায় আৰু মাছবোৰ আপোনালোকে কেনেকে ধৰে এইটোকো নাজানা নেকি আমি গোটেই তিৰি মানুহবিলাক আৰু একেলগ হওঁ হৈ কিনে পানীটো ঘোলা কৰি দিওঁ তাৰপিছত আৰু ঘোলা কৰি দিলে আৰু পুঠি মাছবিলাক হয় পানীৰ ওপৰত উঠে না কাপ কৰে তাৰপিছত আকৌ টিংৰা মাছটো একবাৰ তললৈ যাব একবাৰ ওপৰলৈ উফ বুলি ক'ব আকৌ বৰালি মাছটো একবাৰ তললৈ যাব একবাৰ উঠি কিনে উতলিলে বুলি ক'ব আৰু তেনেকৈ কৰোঁতে আৰু আমি জাকৈটো দি এক মাৰি কিনে এনেকৈ কৰি পানীতে দিওঁ আৰু তেতিয়া আমাৰ জাকৈত উঠে আৰু সেইকাৰণে এনেকৈ কৰি ধৰোঁ আৰু আমি এই বিলখনৰ নাম কি বাৰু বাইদেউ এইটোকো নাজানা নেকি আৰু এইটো আমাৰ টিভি চিভি চাৰি আকৌ বাইদেউ এই ৰাস্তাটো কলৈ যায় বাৰু